নমস্কাৰ 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 মোৰ নাম মোৰ নাম কি তোমাৰ নামটো কি কৈ দিয়া নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ ৰশ্মিতা লাইফষ্টাইল ইউটিউব চেনেলটোলৈ আৰু আজি আমি আহিছোঁ ডেজিহঁতৰ ঘৰত এয়া ডেজি চাওক ডেজি উৎপাত কৰি আছে আৰু ডেজি ঘৰত আমি আহিছোঁ কিয়নো আজি আমি এনেই অকণমান ডেজি মাকে আজি ভাত খাব মাতিলে গতিকে আমি ভাবিলোঁ আজি যি বনাম আপোনালোকক দেখুৱাম মানে স্পেচিয়েলি গাহৰি আৰু লাই পাতৰ এটা ৰেচিপি লৈ আহিছোঁ আজি আপোনালোকলৈ বলক তেতিয়াহ'লে আমি আজি এই ৰেচিপিটো চাওঁ এয়া পোনপ্ৰথমে গেছ জ্বলাই লৈছোঁ আৰু কেৰাহীটো পাতি লওঁ তাৰপিছত আজি আপোনালোকক দেখুৱাম গাহৰি আৰু লাই পাত শাকেৰে বনোৱা এটা চিম্পুল ৰেচিপি তাৰ লগতে চাওক যিমানবোৰ লাগিব সেইবোৰ ধুনীয়াকৈ গোটাই লৈছোঁ যিহেতু চিম্পুল বৰ বেছি মছলা নাই দিয়া গতিকে আদা নহৰু আৰু জলকীয়া কাটি লৈছোঁ মিহিকৈ পিঁয়াজ আৰু ইয়াৰ মাংস গাহৰি মাংস মই 2 কিলো লৈছোঁ তাৰপিছত আলু কাটি লৈছোঁ আৰু ইয়াৰ ঘৰৰে লাই শাক ধুনীয়াকৈ ধুই কাটি মেলি সম্পূৰ্ণ ৰেডি কৰিছোঁ মাত্ৰ এতিয়া মই বনোৱাহে আৰম্ভ কৰিম ইয়াৰ কেৰাহীটো গৰম হৈয়ে আছে ইয়াত ধোঁৱা ওলাইছে যিহেতু এতিয়া ভালকৈ কেৰাহীটো গৰম হ'বলৈ দি পানীখিনি শুকুৱাই লৈ তেল দিম এয়া মই কেৰাহীত তেল ঢালি লৈছোঁ আৰু তেলখিনি ঢালি গৰম হোৱাৰ পিছতে মই ৰেডি কৰি থোৱা কটা জলকীয়া আদা নহৰু আৰু পিঁয়াজ মই ধুনীয়াকৈ ভাজি ল'ম আৰু এতিয়া পিঁয়াজ আৰু আদা নহৰুখিনি ভজা হৈ গৈছে মই মাংসখিনি ইয়াত দি দিম মই মাংসখিনি বইল কৰা নাই আপোনালোকে যদি ইচ্ছা কৰে বইল কৰিও ল'ব পাৰে তেনেকৈও সোৱাদ হ'ব আৰু এতিয়া সম্পূৰ্ণ মাংসখিনি মই ভজা আদা নহৰুখিনি ওপৰতে দি দিম এতিয়া গোটেই মাংসখিনি দি হোৱাৰ পিছত মই আলুখিনিও একেলগে দিম আৰু পোনপ্ৰথমে দৈখিনিকে আলু আৰু মাংসৰ একেলগত ভালকৈ ভাজি ল'ম এয়া দেখিবলৈ পাইছে আলু আৰু মাংস মই ভাজি ল'লোঁ অলপমান সিজাই এতিয়া ইয়াৰ ওপৰত মই পেকেট মছলা দিছোঁ গৰম মছলা আৰু চিকেন মছলা দুইটা মই মিক্স কৰি দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি আৰু অলপ ভাজি ল'ম চিকেন মছলাই দিবলগীয়া হ'ল যিহেতু গাহৰি মছলা নাই আৰু আপোনালোকে বাৰু জানে নেকি গাহৰি মছলা আছেনে নাই আৰু নাই যদি আমি এটা বিশেষ দাবী জনাব লাগে আমাক গাহৰি মছলাৰ খুবেই প্ৰয়োজন হয় মছলা দিয়াৰ পিছত সুন্দৰকৈ ভাজি লৈ এতিয়া আলু আৰু মাংস প্ৰায় সিজিছে ইয়াত দেখিছে আপোনালোকে লৰাওঁতে আলুবোৰ কেনেকৈ ভাঙি গৈছে মানে মাংস সিজিছে আমি অনুমান কৰিব পাৰিছোঁ আৰু এতিয়া আমি লাই পাতখিনি ইয়াৰ ওপৰতে দি দিম এয়া কাটি থোৱা লাই পাতখিনি মই মাংসত দিলোঁ আৰু দিয়াৰ পিছত এইখিনি সিজিবলৈ অলপমান যিহেতু গৰম ভাৱ পালে কমি যাব গতিকে অলপ সময় কমিব দিলোঁ আৰু এই লাই পাতখিনি কমি যোৱাৰ পিছতে অলপ সময় মই ঢাকি থ'ম মই প্ৰথমে যেতিয়া মাংস বনাইছিলোঁ লাই পাত দিছিলোঁ তেতিয়া মোৰ বহুত চিন্তা হৈছিলে যে ইমান সৰু লাই পাত কেনেকৈ মানে কেৰাহীটোত নুজুৰিব নেকি কিন্তু বনাই পিছত গম পালোঁ যে লাই পাতবোৰ কমি যায়গৈ আৰু এতিয়া অলপমান সিজিবলৈ দি বলক আমি ডেজিৰ ওচৰৰ পৰা আহোঁগৈ এয়া ডেজি আমাৰ খেলি আছে ডেজিয়ে ফোন কৰিছে কি কৰিছা গাহৰি মাংস খাবা কোৱা ভালকে কোৱা এনেকৈ হাই মুনু কোৱা নমস্কাৰ কৈ দিয়া এইফালে নমস্কাৰ কৈ দিয়া কেনেকৈ কয় জনী কেনেকৈ কয় মাংসখিনি সিজা সময়লৈকে অলপমান সময় ডেজিৰ লগত বহিলোঁ আৰু এতিয়া বোলক মাংসৰ ওচৰলৈ চাওক দিয়ে কেনেকুৱা হৈছে আমাৰ ফাইনেল লুকটো
মনে মনে অলপ ভয় খাইছিলোঁ ডেজিৰ লগত কথা পাতোঁতে কিজানি পুৰি গৈছে নেকি নাই ঠিকে আছে সকলো আৰু ফাইনেলি আমাৰ লাই আৰু গাহৰি শাকৰ ৰেচিপি কমপ্লিট হ'ল আৰু ইয়াৰ মাংস সিজিলে আপোনালোকক আজি এই ৰেচিপিটো দেখুৱালোঁ কেনে লাগিছে জনাবলৈ নাপাহৰিব আৰু বৰ্তমান যিহেতু লাই শাকৰ সময় গতিকে আপোনালোকেও ঘৰত এবাৰ টেষ্ট নকৰাকৈ নাথাকিব আৰু এতিয়া আমাৰ বনোৱা হৈ গ'ল আমিখিনি আৰু মই ভাত আনি আছোঁ এখন এখনকৈ আৰু এতিয়া আমি খাম সকলোৱে তো আপোনালোকক আজি দেখুৱালোঁ গাহৰি আৰু লাই পাতৰ ৰেচিপি কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ